পূজা চলে কিনিম কৈছিলোঁ কিনিলোঁ যোৱা 3 টকা ইমান নালাগে চচমা চচমাকেইটা ইমান অভিয়াস নাই খালি পিন্ধিছোঁ কিবা ল'ম কৈছিলোঁ লৈ ল'লোঁ চাবা এখন 11 নম্বৰ যাম এতিয়া যোৱা নাই বাজিলে এতিয়া 11টামান ৰাতি আহিলোঁ দিনত সময় নাই কাৰণে ৰাতি আহিলোঁ চব লৈ ল'লোঁ যামগৈ এতিয়া খোৱাটো কি খালোঁ দেখুওৱা নহ'ল দেই নাই খোৱা বেছি বাৰু অলপ কিবা কিবি খালোঁ চাহ তাহ চাওমিন খালোঁ পূজা মণ্ডপ ইমান মানুহ হৈছে ঠিক আছে আমি বেলুন কি এইটো বেলুন এইটো কি বল আমি খেলিমগৈ বল আপোনালোকে চাব দেই ভালকৈ চাই কাইলৈ যাই খেলিমগৈ ন আমি এইখিনিয়ে ল'বলৈ পাইছোঁ বুলি কোৱা এইখিনিয়ে ল'ব গৈ আছোঁ আমি পাত ছিঙি ইমান পইচা গোট নাখালে নেকি দামী দামী বস্তু লোৱা নহ'ল মই এয়া অকল এই বেলুন দিয়ে লগাই লওঁ আৰু এই বলটো খেলিমগৈ আপোনালোকে চাই থাকিব অঁ মই চচমা ল'ম কৈছিলোঁ যে এয়া ল'লোঁ পাত লৈছিলোঁ এদিন সৰু হ'ল আজি ডাঙৰ ধুনীয়া পাত ল'লোঁ এয়া ইমান মানুহ ইমান ৰাইজ মোৰ এটা ল'ব মন আছিলে ডাঙৰ বন্দুক তামোল পাণ এখন মোৰ যে এদাই হ'লগৈ জানিছ এদাই হ'ল কিন্তু তামোল পাণখন কি পেক বোলে যে এদাই হ'লগৈ মোৰ এইবাৰ ৰিয়েলত কিন্তু এখন কিনিলে দুখন খাম এইবাৰ তুমি কিনাচোন মোক কোৱা আজি কিমান লৈ এটা ডাঙৰ বন্দুক ল'ব মন নাছিলে জানিছ মই এতিয়া ল'বই পোৱা নাই যুদ্ধ হৈ আছে যে কিজান মই সেইটো দেখাই বাছোঁৱে মই ল'বা এতিয়া মানে পাণখন খাই ল'বা দেই তাৰপিছত পাণখন একদম জুই লোৱা বনাইছে নেকি জুই লোৱা বনাইছে বনাইছে ন ভাইটি চাওঁ তোমাৰ বন্দুকটো চুই চাওঁ এই বন্দুকটো চুই চাওঁ মই এইটো হ'লেও খাই লৈছোঁ দেই লাগিছে বজাৰ এই ভাইটি কেতিয়াবা বন্দুকটো খুজি ল'লোঁ নিজে যে কিনিব নোৱাৰিলোঁ যে ল'বলৈ মন গৈছিলে পোৱালিকেইটালৈ ভাইটি ততো খুজি ল'লোঁ এতিয়া লৈ চাই ল'লোঁ ভালকৈ নাই খালে তোমালোকে ক'লা ক'লা জেগা আছে বনাই দিছোঁ চেলফি নহয় চেলফি ল'লোৱে মই কেনেকৈ অফিচ হৈছে কেলে আমাক আহিব বোলে নাই আকৌ বেছিকৈ দিলে ন বাকী খাবলৈ ভাল লগা নাই এবাৰ বেগ মণি বেগ ডাঙৰ এখন ল'ম দেই এনেকুৱা ডাঙৰ এখন ল'ম নহয় আছে
এটা লৈ আছোঁ মই আৰু এটা লৈ এয়া এবাৰ গৈছোঁগৈ খোৱা চাই গৈছোঁগৈ খালোঁ আৰু খাই গৈছোঁ খাই পেট ভৰিলে নেকি কি পটেটো বোলে পটেটো চটেটো খালোঁ এঘাৰ নম্বৰত আহিলোঁ যে এইখন পূজা শেষ হৈছে ঘৰলৈ গৈছোঁ আৰু আছে ইয়াৰ পৰা এতিয়া ওলাইছোঁ এখন গেট ওলাই গৈছোঁ এতিয়া ইমান মানুহ নহয় যাবলৈ ৰাস্তা নাই ওলাই গৈছোঁ বাইক আমি বাইকত স্কুটিত আহিছিলোঁ বলক এতিয়া আপোনালোকে চাই দিব ইয়াৰ পৰা শেষ হৈ গ'ল এতিয়া আমি ফিলবাৰীত চাম অকণমান তাৰপৰা ঘৰত যাম